এই লৰা এতিয়া চাই ল'ব পাৰে আপোনালোকে। তো বহুত দূৰ আহিলোঁ, ইমান আছিলোঁ কিন্তু বহুত ডাঙৰ এয়া চাব পাৰে আপোনালোকে। তাতে চবতে নটিচ দিয়া আছে এয়া। হেল্ল' হোৱাটছআপ এণ্ড ৱেলকাম বেক টু দি চেনেল। তো আজি আমি যাই আছোঁ অলপমান ফুৰিব, মানে ক'ত যাই আছোঁ এই ধূপধাৰত যাই কিনে হ'ব পিছত। এতিয়া ইয়াতে ৰখি আছোঁ অলপ সময়, মানে আপোনালোকক ইণ্ট্ৰ'টো দিলোঁ আৰু। অ'কে গাইছ, এতিয়া আহিলোঁ মটৰ ব্লগত। অ'কে, বাইকত নাই তেল অলপমান তেল আছে, মানে ধূপধাৰা যাই পাম চাগে। আৰু আজি বাইকটো মোচাৰ পিছত কি হৈছে জানে, মোৰ ABS-টো মানে ABS মানে ডিস্কটো মচিছিলোঁ মই, তাৰপিছত ডিস্কটো অলপমান কমকৈ ধৰা খাই আছে মানে। আৰু এইয়া আমাৰ ৰাস্তাটো মানে কি ক'ম আৰু, তো হাইৱেত লগ পাইছোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো ফাইনেলি হাইৱে পাই গ'লোঁ। এলিফেণ্ট কৰিডৰ নে কি কয়, নতুন নাম নাজানো আৰু এইগিলা। তো এদি হাতী পাৰ হ'ব বোলে, হাতী। তো এইটো হ'ল ধূপধাৰা শিৱ মন্দিৰ। এই দেখছে এই লৰা আৰু এইয়া দেখছে, এইয়া তাহাঁতে মাত্ৰ যাব লাগে খালি। বাবুয়া অ'কে গাইছ, ফিউল আপ কৰা হৈ গ'ল। ইয়াতে লোৱা না কিবা আগত। অ'কে গাইছ, তো এতিয়া আইফোনত চুইচ। তো এতিয়া মানে ইয়াতে আহি পালোঁ মেঘালয়। ইফালে ক'ত মাছ, তো এইফালে মাছ আছে, মানে মাছটো মাৰিব নিদিয়ে ইয়াতে। অ'কে গাইছ, তো এতিয়া গৈ আছোঁ পাহাৰৰ ওপৰত। বঢ়িয়া। তো ইয়াক চলাব দিছোঁ এতিয়া কি কৰে ই। মেঘালয় আৰু তো এইফালে বনাই আছে গীৰ্জাঘৰ। আৰু আইফোনৰ কোৱালিটি কেনেকৈ আহি আছে ক'ব, আইফোনতে বনাইছে। ইয়াতে পুৰা একদম দোকান চলিছে, দোকান। তো আমি যাম ইফালে। তো গাইছ, আহি পালোঁ আধা দূৰ। এইফালে ব্ৰিজ আছে, ব্ৰিজ আৰু এইফালে ঝৰ্ণা। আৰু মেঘালয়ৰ ৰাস্তা চাব পাৰে। আৰু আমাৰ অসমৰতো কৈয়ে থাকোঁ, অসমৰ একদম বেয়া মানে ৰাস্তা। এইফালে চাওক ভিউ, এইফালে গোটেই পাহাৰ ওপৰত। আৰু এইবিলাক ৰাস্তা অলপ চলপ বেয়া হ'লেও আৰু কিবাৰ দৰে আৰু ভাল, আৰু আমাৰ অসমতকৈ ভাল ৰাস্তা মেঘালয়ত। এই বাঁহবোৰ চাব পাৰে আপোনালোকে, এইয়া বাঁহ। এইফালে ঝৰ্ণা চাব পাৰে। এলকহল ফ্ৰী এৰিয়া, এলকহল ফ্ৰী নৰ্থ ইষ্ট। এইফালে বাইকৰ ড্ৰাইভাৰ ৰাইডাৰ। রাস্তা বেয়া নাকি এই allegation umling nga taas lagi ano po sa mga basta allegation so guys umling la pass par kore dilu ami Ladakh mini Ladakh
এইয়া চাব পাৰে এইফালে তামোল বাগান, চাৰিওফালে তামোল বাগান। আৰু ইয়াতে ধান খেতি কৰিছে, এইগিলা চাৰু মতে চাৰু আৰু এইবোৰ ধান খেতি। ইফালে এখন গাঁও আছে, এইখন বহুত ডাঙৰ গাঁও, বম ডাঙৰ গাঁওচোন দেই, সৰু বুলি ভাবিছিলো, বম ডাঙৰ গাঁও। ৰাস্তা এতে অলপমান চাম অ'কে গাইছ, এইখন বহুত ডাঙৰ গাঁও বে, বেছি ডাঙৰ বুলি ভাবা নাছিলো কিন্তু বহুত ডাঙৰ। এয়া চাব পাৰে আপোনালোকে, ইয়াৰ পৰা তাৰলৈকে আছে, এইফাললৈকে আছে গাঁওখন। তো আমি ইয়াতে অলপ সময় ৰখিলোঁ, ইয়াতে অলপমান ফটো ক্লিক কৰোঁ বুলি ভাবিছিলোঁ, কিন্তু এইবাৰ ৰখে ৰখে ফটো দুটামান উঠো এতিয়া ক'ৰবাত এইখিনিত পাথৰৰ খিনিত ইয়াতে পাথৰত। অ'কে গাইছ, ইফালে মানে গাঁও এইখন গাঁও চাব পাৰে আপোনালোকে, ইয়াৰ পৰা দেখাইছোঁ আপোনালোকক। এয়া বহুত ডাঙৰ গাঁও দেই। অ'কে, ইয়াৰ পৰা দেখালোঁ, ইয়াৰ পৰা তাৰলৈকে গাঁও গোটেই গাঁও। অ'কে গাইছ, মানে আমি ইয়াতে মোৰ চলা কৰিলোঁ, গৰম লাগি গ'ল, মানে মই জেকেট পিন্ধি আহিছিলোঁ কাৰণ দেৰি হ'ব বুলি ভাবিছিলোঁ। কিন্তু এতিয়া ইয়াৰ পৰা আমি যাওঁ, অলপমান ফটো উঠিলোঁ, তো থাম্বনেইলৰ কাৰণে কেইটামান ফটো উঠি ল'লোঁ। এতিয়া চাইছোঁ, এতিয়া ইয়াৰ পৰা নামো মানে এতিয়া বাজিল চাগে 2টামান, কাৰণ গম পোৱা নাই কেইটা বাজিল। তো এতিয়া গৈ আছোঁ তলত, আৰু এইফালে আছে চন্দ্ৰ, ইয়াকে ৰখি আছিল, মানে ই মোক ৰখি আছিল আজি। তো এইফালে গাঁওখন চাওঁ, ইখনে হ'ল গাঁওখন, পুৰা একদম ডাঙৰ, মানে তালৈকে আছে, পাহাৰে পুৰা, মানে পাহাৰে কিবা হৈছে আৰু বাচি আছে গাঁওখন। ভিউ চেক কৰক গাইজ, ভিউ তাৰ পৰা ডেম ভিউ, পুৰা ডেম। কি ফুল কয় কমেণ্ট কৰিব, এইটো কি ফুলে, কিবা ফুল এইটো নাজানো, কিবা ফুল কয় হা। ফিউচাৰ চন্দ্ৰ ভালকে দেই, পুৰা একদম ওপৰত ধান ৰুইছে বে, ধান খেতি কৰিছে ওপৰত, মানে গোটেই ধান, এইয়া ধান, পাহাৰত ধান খেতি কৰা দেখাবলৈ আজি, পাহাৰত ধান খেতি কৰা। তো ইফালে আমি বহুত দূৰ আহি পালোঁ, ইফালে মেঘালয় পুৰা ক'তবা যাই পাং আৰু আমি নিজে নাজানো। গাইজ চাব পাৰে ধান পথাৰ, এই ধান গোটেই ধান কৰিছে পাহাৰখনত নাই ধান, পাহাৰত ধান কৰে। আজি দেখা পালোঁ এতিয়া প্ৰথমবাৰ, গোটেই ধান, এইবিলাক ধান গোটেই। এতিয়া চাই ল'ব পাৰে আপোনালোকে। তো বহুত দূৰ আহিলোঁ আমি ইফালে, তো ইফালে আমি এতিয়া যাম ঘৰত। তো এতিয়া গৈছোঁ ঘৰত মানে ইফালে দি माउस में है ना। हाँ और इधर से लांडुंग नाई। हाँ ठीक है, तो लांडुंग नाई नहीं जाएंगे और इधर में नहीं जाएंगे और हाँ ठीक है। हाँ हाँ तो बोल रहा है तो कोई ऐसे इफाले माउस नाई और इफाले बोले लांडुंग नाई पाए। तो इतना आम गई आसो यार आगत नाजा और इफाले
এতিয়া এই ধান খেতিখিনি চাব পাৰে আপোনালোকে ইয়াৰ পৰা দূৰৰ পৰা হালধীয়া এনে গোটেই হালধীয়া ধান খেতি গাইছ ইফালে আমাক মানে অলপমান কিবা খুজিছিলে আৰু তেতিয়াৰ কাৰণে আমি ঘূৰি আহিলো আৰু পাহাৰত অহা এটা কোৱালিটি যে যোৱা সময়ত আমি ষ্টাৰ্ট নকৰিলেও হয় ডাইৰেক্ট যাই থাকে আৰু ষ্টাৰ্ট নকৰিলেও ষ্টাৰ্ট কৰাই নাই আমি ডাইৰেক্ট যাই আছো খালি হৰ্ণৰ কাৰণে আৰু কিবা এটা দিয়া আছে আৰু বাইকখন এটা ৰাখি দিছো ইফালে ক'ত তাতে ওখ এইফালে চক ভিউ ক'ত গেছিলি তো কিমান দূৰত অলপ ওচৰতে অ'কে গাইছ ইয়াতে ফটো উঠিলো অলপমান ইফালে এতিয়া যাই আছো আৰু ভিউবোৰ চাব গ'লে আপোনালোকে এয়া একদম শ্বিলং লাডাখ কিবা আৰু কিবা যদি আছে সেনেকুৱা নিচিনা ভিউ আৰু এইফালে ৰাস্তা এনেকুৱা ধৰণৰ এই নামি যাব লাগিব এই দি আমি